আজি হৈছে বিশ্বকৰ্মা পূজা সেইবাবে মই ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ। বিশ্বকৰ্মা পূজা বুলি ক'লে প্ৰত্যেকৰে ঘৰত বেলেগ বেলেগ ধৰণৰে পূজাৰ প্ৰস্তুতি আৰম্ভ কৰে নহয় জানো। আমাৰ ঘৰতনো মোৰ লগতে মোৰ ঘৰখনে কেনেকৈনো বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বলকচোন চাওঁ। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মোৰ খুব এজন ভাল দাদা হয়, নামটো ৰূপম শৰ্মা। তেওঁ মোলৈ এটা গিফ্ট পঠাইছে। মই ভবা নাছিলোঁ যে তেওঁ এনেদৰে বুলি এটা গিফ্ট পঠাব। মই একদম ছাৰপ্ৰাইজ হৈ গ'লোঁ। গতিকে আপোনালোককো দেখুৱাই দিব বলকচোন কিনো গিফ্ট পঠালে তেওঁ মোৰ কাৰণে। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলৈ বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁ মোক ভণ্টি হিচাপে মানি লৈছে আৰু এটা গিফ্ট পঠাইছে মৰমত। তো মই একচেপ্ট কৰিছোঁ। থেংক ইউ ৰূপম দা, তোমালৈ বহুত বহুত ধন্যবাদ থাকিলে। সঁচাকৈ তুমি মোৰ দাদা হ'লা আজিৰ পৰা। মোৰ দুজন দাদা আছে আৰু তোমাৰ লগত তিনিজন দাদা হৈ গ'ল আজিৰ পৰা। থেংক ইউ ৰূপম দা, পুনৰবাৰ থেংক ইউ। তেতিয়াহ'লে দেৰি নকৰি বলকচোন ভিডিঅ'টোৰ মাজেৰে আগবাঢ়োঁ। গোটেই দিনটোত মইনো কি কৰোঁ আপোনালোকক দেখুৱাম। এই বিশ্বকৰ্মা মূৰ্তি জনা যেতিয়াৰ পৰা বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ আমাৰ ঘৰত বহু পুৰণি হয়। এয়া বৌ আৰু মায়ে প্ৰসাদৰ যোগাৰ কৰিছে। তো আপোনালোককো দেখুৱাই দিছোঁ অকণমান। এতিয়া খাওঁ প্ৰসাদ, আৰু আগফালে সৰু সৰু পোৱালি কেইটামান আহিছে, সিহঁতকো দিব লাগিব। তো জলদি জলদি খাই লওঁ, তাৰপিছত সিহঁতকো দিমগৈ আৰু প্ৰসাদ লগতে খিচিৰি। বহুত লৈছে দেখিছে নহয় আমাৰ ঘৰত পূজা পাতে যিহেতু। তাৰপিছত সিহঁত আহিছিলে, খাই বৈ গৈছে মাত্ৰ। সেইটো দাদা, ডাঙৰ দাদা। আমাৰ পূজা কৰি শেষ হৈ গ'ল। এতিয়া প্ৰসাদো খাই আজৰি হ'লোঁ। বৌয়ে প্ৰসাদ খাই আছে, তাৰপিছত খিচিৰি খাম চবে আমি একেলগে। আপোনালোকে কোনে কোনে পূজা পাতিছে ঘৰত জনাবচোন মোক কমেণ্ট বক্সত। লগতে কেনেকৈ পাতিছে সকলোখিনি জনাব। এনেকৈ বহি অকণমান সময় কথা বতৰা পাতিলোঁ বহুতৰ লগত। সময়খিনি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। দিনটো পূজা বুলি সেয়াই প্ৰসাদ খিচিৰি খাই মেলি তেনেকেই কটালোঁ আৰু আহিছিলে, বহুতো আহিছিলে মানুহ। সিহঁতকো দিলোঁ খাবলৈ। তো ভাল লাগিলে আৰু পূজা বুলি। এতিয়া অকণমান আহিলৈ চাদৰ ওপৰতে বহিছোঁহি, কাৰণ বহুত বেছি ভাগৰ লাগিছে। মই স্পেচিয়েলি ক'ব বিচাৰোঁ আজিৰ দিনটোৰ কথা। আজিৰ দিনটো খুব বেছি মনত পৰে। কলনীত কটোৱা সেই সোণালী দিনবোৰৰ কথা বহুত বেছি মনত পৰে, কাৰণ সঁচাকৈয়ে বহুত মানে স্মৃতি জড়িত হৈ থাকে। কলনীত থকা সকলোৱে গম পাবই কিমান ভাল লাগে সেই দিনবোৰ। বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ, লগতে বেলেগ বেলেগ কালচাৰেল, খুব বেছি ভাল লাগে। আৰু আমাৰ কলনীখনৰ এনেকুৱা আছিল যে প্ৰতি ঘৰ মানুহ মানে খুব বেছি আপোন আছিলে। বিপদৰ সময়তে হওক বা যিকোনো পৰিস্থিতিতে হওক সকলোকে মাত দিছিলে। তো মনত পৰে আৰু আজিৰ দিনটোত বিশেষকৈ মনত পৰে। বিশ্বকৰ্মা পূজা বুলি ক'লে ষ্টাফৰ সকলোৰে ফেমিলিবোৰ আমি লগ হৈছিলোঁ। সকলোৱে বহুত ভাল লাগিছিলে আৰু বহুত দিনৰ মূৰত আমি লগ পাওঁ যিহেতু কথা পাতিছিলোঁ। লগতে কিবা কিবি প্ৰগ্ৰেমবোৰ ৰাখে আজিৰ দিনটোত। মনত পৰে সেইবোৰ কথা, আৰু সেইবোৰ দিন পাহৰিব নোৱাৰি কেতিয়াও। 20 বছৰ আছিলোঁ কলনীত। তো সেয়াই আৰু আজিৰ দিনটোত বহুত বেছি মনত পৰিছে। আৰু আমি এতিয়া গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈ অহা 3 বছৰ হৈ গ'ল। এই 3 বছৰ কলনীলৈ যোৱা হোৱাই নাই, কিন্তু সুবিধা পালে যাব লাগিব, কাৰণ দেউতাহঁতৰ চাকৰি সূত্ৰে কলনীত আছিলোঁ কোৱাৰ্টাৰত। আৰু এতিয়া বৰ্তমান এতিয়াও আছে চাকৰি, কিন্তু আমি এতিয়া নিজৰ ঘৰলৈ আহিলোঁ। সেই গতিকে যোৱা হোৱাই নাই। সুযোগ সুবিধা পালে নিশ্চয় যাম আৰু সকলোকে লগ পাম, আৰু ভিডিঅ' বনাম মই, আপোনালোককো দেখুৱাম সকলোকে। তেতিয়াহ'লে
আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আৰু স্মৃতিবোৰ মন্থন কৰিলোঁ লগতে। তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।